মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 4ৰ অধ্যায় 6ত থকা পূৰণৰ চেপ্টাৰটোৰ অংকবোৰ আমি ডিসকাস কৰিম। এতিয়া তোমাৰ অংকবোৰ ডিসকাস কৰিম মানে আমি কি সহজ উপায় অৱলম্বন কৰি আমি সেই পূৰণৰ অংকবোৰ কৰিব পাৰোঁ। আমি সেই বিষয়ে আজি আলোচনা কৰিম। প্ৰথমটো অংক আমি লৈ লৈছো। এটা তোমালোকে দেখিছা 2 পূৰণ 3। এতিয়া তুমি প্ৰথমতে চাব লাগিব যে কোনটো সংখ্যা ডাঙৰ, 2 ডাঙৰ নে 3 ডাঙৰ। এতিয়া আমি দেখিলো যে 3 ডাঙৰ, গতিকে তুমি পূৰণ কৰিবৰ ক্ষেত্ৰত হলে 3 ঘৰৰ পূৰণনিৰ্দেশন গাবা। গতিকে আমাৰ হ'ব কি 3 2 গুণ 6। আমি আৰু এটা কোৱেশ্চন লৈছো 24 পূৰণ 5। প্ৰথম এনেকুৱা পূৰণৰ ক্ষেত্ৰত প্ৰথম কথা তুমি কি কৰিব লাগিব, এই যে তলৰ সংখ্যা আছে এই সংখ্যাটোৱে এবাৰ তুমি এইটো সংখ্যা পূৰণ কৰিব লাগিব, আকৌ এবাৰ তুমি এইটো সংখ্যা পূৰণ কৰিব লাগিব। প্ৰথমতে আমি চাম 5 আৰু 4 ভিতৰত কোনটো সংখ্যা ডাঙৰ। আমি দেখিলো যে তোমাৰ 5টো ডাঙৰ, গতিকে আমি 5ৰ ঘৰৰ পূৰণনিৰ্দেশন গাম। 4 ঘৰৰ পূৰণনিৰ্দেশন গালেও হ'ব, কিন্তু আমি 5ৰ ঘৰৰ পূৰণনিৰ্দেশন গালে আমি অতি সোনকালে ইয়াৰ আনসাৰটো উলিয়াব পাৰিম। 5ৰ পৰা 5ৰ লগত 4 পূৰণ কৰিলে আমাৰ হ'ব কি 20, উকলিব তোমাৰ 2। তাৰ পিছত মই তোমালোকক চিনত দেখাই দিছো যে এবাৰ 5ৰ লগত 4 পূৰণ কৰাৰ পিছত আমি সেই 5ৰ লগত আকৌ তোমাৰ 2টো পূৰণ কৰিম। গতিকে 5 4 গুণ 20 হ'ল, উকলিব 2। আকৌ আমি 5ৰ লগত 2 পূৰণ কৰিম, মানে 5ৰ ঘৰৰ এখন গাম। 5 গুণ 5, 5 2 গুণ 10, 10 হৈছে। আৰু সেই 10ৰ লগত আমি এই 2টো যোগ কৰি দিম, হ'ব তোমাৰ কিমান 12। এতিয়া এইটো ক্ষেত্ৰতো আমি কি কৰিছো 4 আৰু 5ৰ ভিতৰত আমি 5টো লৈছো, 5ৰ ঘৰৰ পূৰণনিৰ্দেশন গাম মানে। ঠিক তেনেদৰে 2 আৰু 5ৰ লগত পূৰণ কৰোঁতে আমি 5ৰ ঘৰৰ পূৰণনিৰ্দেশন গাই পেলাই আমি অংকটো অতি সহজতে উলিয়াব পাৰোঁ। আকৌ আমি এটা উদাহৰণ একেধৰণে আমি অংকত চাওঁ। এইটো ক্ষেত্ৰত তোমাৰ 36 লগত 7টো পূৰণ কৰি দিয়া হৈছে। প্ৰথমে তুমি কি কৰিব লাগিব, এই সংখ্যাটোৰ দ্বাৰা ইয়াক পূৰণ কৰিব লাগিব, তাৰ পিছত আকৌ এই সংখ্যাটোৰ দ্বাৰা তুমি ইয়াক পূৰণ কৰিব লাগিব। তোমালোকে নিজে ভাবি চোৱা 6ৰ লগত 7 পূৰণ কৰিলে আমাক কোনটো সংখ্যাৰ নেতাখন গালে আমি অতি সহজতে উলিয়াব পাৰিম। মই বাৰে প্ৰতি কৈ আছো যে আমি এই সংখ্যাটাৰ ভিতৰত যিটো সংখ্যা ডাঙৰ, 6 আৰু 7ৰ ভিতৰত তোমাৰ ডাঙৰ সংখ্যাটো হৈছে 7, গতিকে আমি 7ৰ ঘৰৰ পূৰণনিৰ্দেশন মাতিম। আৰু 7 6 গুণ তোমাৰ কি হ'ব 42, গতিকে 2 বহিব আৰু উকলিব কিমান 4। তাৰ পিছত 3 আৰু 7ৰ লগত 3 আৰু 7 পূৰণ কৰা, মানে তুমি 7ৰ ঘৰৰ নিৰ্দেশন গোৱা, তেতিয়া তুমি অতি সহজতে ল'ব পাৰিবা। 7 3 গুণ তোমাৰ 21, সেই 21টোৰ লগত এই 4টো তোমাৰ যোগ কৰি দিয়া, তেতিয়া কিমান হ'ব 25। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব এইটো। এতিয়া আমি ডিসকাস কৰিছিলো কি যে এটা সংখ্যাৰ লগত এটা সংখ্যাৰ পূৰণ হয়নে, দুটা সংখ্যাৰ লগত এটা সংখ্যাৰ পূৰণ। এতিয়া আমি ডিসকাস কৰিম কি দুটা সংখ্যাৰ লগত দুটা সংখ্যা কেনেকৈ পূৰণ কৰে আৰু কি সহজ উপায় অৱলম্বন কৰিলে আমি এনেকুৱা ধৰণৰ পূৰণবিলাক অতি সোনকালে উলিয়াব পাৰোঁ। প্ৰথমটো আমাৰ হৈছে কি 25ৰ লগত 32 কেনেকৈ পূৰণ কৰিম। প্ৰথম তুমি এই 3টো মাইল ধৰি লোৱা, মাইল ধৰি পেলাই প্ৰথমে কি কৰিবা, আগতে আমি যেনেকৈ দুটা সংখ্যাৰ লগত এটা সংখ্যা পূৰণ কৰিছিলো আমি সেইটো মানে উপায় অৱলম্বন কৰিম। আমি চাওঁ 5 ডাঙৰ 2 ডাঙৰ, 5 ডাঙৰ, গতিকে 5ৰ লগত 2টো পূৰণ কৰিলে 5ৰ ঘৰৰ নিৰ্দেশন তুমি পূৰণ গোৱা। 5 গুণ 5, 5 2 গুণ 10, 10ৰ 0 হ'ব, উকলিব কি হ'ব উকলিব 1। এতিয়া 2 2 গুণ 4 হ'ব, 2 আছে দুইটাই, গতিকে আমি তাত একো নকওঁ, 2 2 গুণ 4 হ'ব, 4 লগত 1 যোগ কৰিলে কিমান হ'ব তোমাৰ 5 হ'ব। প্ৰথম ঘৰ আমাৰ হৈ গ'ল। প্ৰথমতে আমি কি কৰিলো এই সংখ্যাটো নাইবল ধৰি পেলাই এই তলত থকা সংখ্যাটোৱে এইটাকে আমি কি কৰিলো পূৰণ কৰিম, মানে দুটা সংখ্যাত আমি এটা সংখ্যাই পূৰণ কৰিলো। তাৰ পিছত আমি চাম এই 3 থাকি গ'ল, 3 পূৰণ কৰিবলৈ, সেই 3 যেতিয়া আমি পূৰণ কৰিম তেতিয়া আমি এই 2টো নাইবল ধৰি ল'ম। তাৰ পিছত আমি কি কৰিম, এই 3টো এবাৰ ইয়াক পূৰণ কৰিম, এবাৰ ইয়াক পূৰণ কৰিম। এতিয়া 3 আৰু 5ৰ ভিতৰত ডাঙৰ সংখ্যা কোনটো, 5 ডাঙৰ সংখ্যা, গতিকে 5 3 গুণ তোমাৰ কি হ'ব 15 হ'ব। আৰু সেই 5টো আমি কি কৰিম ইয়াৰ তলত পাতিম, আমি ইয়াৰ তলত নাপাতো হ'ল। এই 5ৰ লগত যেতিয়া 3 পূৰণ কৰিম, এটা কথা মনত ৰাখিবা আমি এই ইয়াৰ তলতহে পাতিম। 5 3 গুণ 15 হ'ল, উকলিব 1। তাৰপৰা 3 আৰু 2 পূৰণ কৰিম, 3 2 গুণ 6 হ'ব, আৰু সেই 1ৰ লগত যোগ কৰি তোমাৰ কি হ'ব 7 হ'ব। তাৰপিছত মই এইকেইটা তুমি যোগ কৰি দিয়া, 0 5 5 10, উকলিব 1, 7 1 8। সেই একে ধৰণৰ অংক আমি আৰু এটা চাওঁচোন। এইটো ক্ষেত্ৰত তুমি প্ৰথমতে কি কৰিবা, একে 1টো নাইবল ধৰি লোৱা, নাইবল ধৰি পেলাই তুমি 72 লগত 4 পূৰণ কৰা। পূৰণ কৰি আমি কি কৰিম যে
প্ৰথম চাম 2 আৰু 4 ভিতৰত আমাৰ ডাঙৰ সংখ্যা কোনটো আমি দেখিলো যে তোমাৰ 4টো ডাঙৰ সংখ্যা গতিকে 4 দুগুণ কি পাতিম আমি 8 পাতিম তাৰ পিছত আমি কি কৰিম হে 4টো 7 আৰু 4 বা 4 আৰু 7 তে কোনটো পূৰণ কৰিম কোনটো সংখ্যা পূৰ্ণাংক নেতাখন গাম আমি দেখিলো যে 7টো ডাঙৰ 4তকে গতিকে আমি 7ৰ ঘৰ পূৰ্ণনেতাখন গাই লম 7 গুণ 7 7 দুগুণ 14 7 3 গুণ 21 7 4 গুণ তোমাৰ 28 আমি 28 পাতি দিলো এতিয়া আকৌ আমি একটো থাকি গৈছে আমাৰ পূৰণ কৰিবলৈ আমি নেক্সট ষ্টেপত আকৌ কি কৰিম একৰ লগত আমি এটা সংখ্যা পূৰণ কৰিম যেটো এক আছে আমাৰ একো কৰিব নাই গতিকে আমাৰ ওলাই আছে খালি আমি এই পিছৰ ষ্টেপটো আমি ক'ত পাতিম আমি সদায় ইয়াৰ এই সংখ্যাটো এৰি পেলাই তাৰ কাষৰ ঘৰৰ সংখ্যাৰ তলত আমি এই পিছৰ যেটো পূৰণ কৰি পাওঁ সেই সংখ্যাটো পাতিম 2 এগুণ 2 7 এগুণ 7 এটো তোমাৰ কিমান হ'ব 8 লগত 2 যোগ কৰা 10 হ'ব কৰিবৰ 1 2 1 3 এটো হ'ব তোমাৰ এটো এতিয়া আমি শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে কি হ'ব সেই বিষয়ে আলোচনা কৰিম তোমালোকে প্ৰথমটো দেখিছা শূন্য পূৰণ শূন্য এতিয়া শূন্যৰ লগত তুমি শূন্য পূৰণ কৰিলেও 0 হ'ব নাইবা শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলেও তোমাৰ 0 হ'ব লাগিলে হেতু এটা অংকৰ সংখ্যাই হওক বা দুটা অংকৰ সংখ্যাই হওক বা তিনিটা হওক নাই বা বহুত ডাঙৰ সংখ্যা এটা তাৰ লগতো তুমি যদি 0 পূৰণ কৰা উত্তৰ তোমাৰ সদায় কিমান হ'ব 0 হ'ব গতিকে 0 পূৰণ 0 বা শূন্য পূৰণ শূন্য কিমান হ'ব তোমাৰ শূন্য পিছতো চোৱা শূন্য পূৰণ 5 শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে আমাৰ কি হ'ব বুলি কৈছে তোমাৰ উত্তৰটো 0 হ'ব গতিকে শূন্য পূৰণ 5 0 তাৰ পিছত তোমালোকে সিটো চোৱাচোন 5 পূৰণ শূন্য ইয়াত আছে তোমাৰ শূন্য পূৰণ 5 আৰু ইয়াত দিছে তোমাৰ 5 পূৰণ শূন্য শূন্যটো আগত থাকক বা পিছত থাকক আমি হেতু যদি বেলেগ কিবা সংখ্যাৰ লগত পূৰণ কৰো তেতিয়াহলে উত্তৰটো সদায় কিমান হ'ব তোমাৰ শূন্য হ'ব তাৰ পিছত চোৱাচোন এই 23 আছে প্ৰথমতে আমি এটা অংকৰ সংখ্যাৰ লগত শূন্য পূৰণ কৰিছিলো যদি তোমাৰ দুটা অংকৰ সংখ্যাৰ লগত তুমি শূন্য পূৰণ কৰা উত্তৰ তোমাৰ কিমান হ'ব শূন্যই হ'ব এতিয়া এটো চোৱাচোন এটো চাৰিটা অংকৰ সংখ্যা ইয়াৰ লগত আমি শূন্য পূৰণ কৰিছো শূন্য পূৰণ কৰিলে তুমি কি পাবা শূন্যই পাবা এতিয়া আমি একৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে কি হ'ব সেই বিষয়ে আলোচনা কৰিম তোমালোকে সদায় এটা কথা মনত ৰাখিবা আমি যিকোনো সংখ্যাৰ লগত যেতিয়া সেই একটো পূৰণ কৰিম তেতিয়া হলে আমি সেই পূৰণ ফলটো সদায় সেই সংখ্যাটোৱে পাম আমি এই বিষয়ে আমাৰ আলোচনা কৰোঁ এ প্ৰথমতে চোৱা তোমালোকে 1 পূৰণ 1 1 পূৰণ 1 মই সদায় কিমান হ'ব 1 হ'ব তাৰপিছত তোমালোকে চোৱা 5ৰ লগত মই 1টো পূৰণ কৰিছো মই কৈছো যে যিকোনো সংখ্যাৰ লগত তুমি যদি 1টো পূৰণ কৰা তুমি সেই সংখ্যাটোৱে পাবা গতিকে আমি 5ৰ লগত 1 পূৰণ কৰিছো গতিকে আমি উত্তৰটো কি পাম 5 পাম তাৰপিছত আমি এটো এটা অংক সংখ্যাৰ লগত চাইছিলো এতিয়া আমি দুটা অংক সংখ্যা 72 লৈছো তাৰ লগত আমি 1টো পূৰণ কৰিছো গতিকে দুটা অংকৰ সংখ্যাৰ লগত 1টো পূৰণ কৰিলে আমি কি পাম সেই দুটা অংকৰ সংখ্যাটোৱে পাম গতিকে এই যেটো কোৱেশ্চন সি আছে তাৰ উত্তৰটো তোমাৰ কিমান হ'ব 72 হ'ব ঠিক তেনেদৰে এটো তিনটা অংকৰ সংখ্যা 5 6 9 ইয়াৰ লগত মই 1 পূৰণ কৰিছো তোমাৰ উত্তৰটো কিমান হ'ব সেই তিনটা অংকৰ সংখ্যাটোৱে হ'ব মানে কোৱেশ্চন নম্বৰ ডি এৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ কিমান 5 6 আৰু